এতিয়া আমি এই যে যুক্তাক্ষৰকেইটা গঠন কৰিছিলোঁ সেই যুক্তাক্ষৰকেইটাৰ পৰা একোটাকৈ উদাহৰণ পঢ়ি চাম। প্ৰথমতে আমি যুক্তাক্ষৰ গঠন কৰিছিলোঁ ময়পয়াম প, ম যোগ প ময়পয়াম প, আৰু এই ময়পয়াম প এই যুক্তাক্ষৰটোৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ চম্পা। প্ৰথম চ ময়পয়াম পত আকাৰ চম্পা। ইয়াৰ পিছত আমি পাইছিলোঁ ল যোগ প লয়পয়াল প। এই লয়পয়াল প যুক্তাক্ষৰটোৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ গল্প। গ লয়পয়াল প গল্প। ইয়াৰ পিছত আমি দন্তীয় স যোগ প শইপয়াছ প এই যুক্তাক্ষৰটো গঠন কৰিছিলোঁ। শইপয়াছ পৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ স্পৃহা। শইপয়াছ প তাত ৰিকাৰে স্পৃ, হত আকাৰে হা স্পৃহা। চম্পা, গল্প, স্পৃহা।